সকল আজি আপোনালোকক কম যে যদি আপুনি জন্মৰ সময়ত বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে এতিয়া আপুনি কেনেকৈ বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব। তো প্ৰথমতে আপোনাৰ প্ৰয়োজন হ'ব যে 1966 চনৰ আপোনাৰ ভোটাৰ লিষ্ট আপোনাৰ দেউতাৰ নামত হোক বা আপোনাৰ দাদাৰ নামত হোক এই ডকুমেন্টসটো প্ৰথমত আপোনাৰ দৰকাৰ পৰিব। তাৰ পিছত যেটো আপোনাৰ প্ৰয়োজন হ'ব সেইটো হৈছে আপোনাৰ যদি ক্যান্ডিডেট 6 ইয়াৰৰ ওপৰত হয়, যদি ক্যান্ডিডেট জন 6 ইয়াৰৰ ওপৰত হয় তেতিয়াহ'লে আপোনাৰ স্কুল সার্টিফিকেট এখন লাগিব, সেইটো আপোনাৰ হেডমাস্টাৰে দিব। তাৰ পিছত আপোনাক লাগিব 3 নম্বৰত লাগিব আপোনাৰ ইমিউনাইজেশ্যন কাৰ্ড। এইটো আপোনাৰ গাঁও অঞ্চলত আশা কৰ্মী সকলে যে আছে তেওঁলোকৰ পৰা আপোনালোকে এই কাৰ্ডটো পাই যাব যদি কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিছিল। আৰু এইটো কেৱল লাগিব আপোনালোকে মনত ৰাখিব যে যদি ক্যান্ডিডেটৰ বয়স যদি 6 বছৰৰ তলত হয় তেতিয়াহে কিন্তু এই কাৰ্ডৰ প্ৰয়োজন হ'ব। তাৰ পিছত আপোনাক লাগিব পেৰেন্টস ডকুমেন্টস, মাক দেউতাকৰ আপোনাৰ ভোটাৰ আইডি, আধাৰ কাৰ্ড, ৰেশন কাৰ্ড, আদার্স ভ্যালিড অফিসিয়াল ডকুমেন্টস এইবিলাক আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰ পিছত আপোনাৰ লাগিব যে এখন কোর্ট এফিডেভিট, এখন কোর্ট এফিডেভিট লাগিব য'ত আপুনি নটাৰীয়ে কৰিব পাৰিব বা মেজিষ্ট্ৰেটেও পাছ কৰি দিব পাৰিব। তাৰ পিছত আপোনাৰ প্ৰয়োজন হ'ব ফৰ্ম নাম্বাৰ 1। এইটো আপুনি ক'ত পাব যে য'ত হস্পিটালত য'ত বাৰ্থ চাৰ্টিফিকেট আৰু ডেথ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন অফিস থাকে তাতে আপোনালোকে এই ফৰ্ম 1টো পাই যাব। নেক্সট আপোনালোকৰ লাগিব ফৰ্ম 18। ফৰ্ম 18টো আপোনালোকে ক'ত পাব, সেম ইছুড বাই বাৰ্থ ৰেজিষ্ট্ৰেশ্যন অফিস, এইটো আপোনালোকে হস্পিটালৰ পৰা পাই যাব। তাৰ পিছত আপোনাৰ লাগিব এখন এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, ষ্টেট গভ বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন পৰ্টেল, ইয়াৰ পৰা আপোনালোকে এখন ফৰ্ম ডাউনলোড কৰি এই ফৰ্মখন আপোনাক ফিল আপ কৰিব লাগিব। তাৰ পিছত আপোনাক যেটো লাগিব যে এপ্লিকেশ্যন প্লেন পেপাৰে A4 সাইজ পেপাৰত আপুনি এখন নিজে এপ্লিকেশ্যন লিখিব লাগিব যে মোৰ ল'ৰা বা মোৰ ভাইটিৰ বাৰ্থ চাৰ্টিফিকেট তেতিয়া ৰেজিষ্টাৰ কৰা নাছিলো, এতিয়া আমাক এখন শুদ্ধ এখন আমাক বাৰ্থ চাৰ্টিফিকেট দিব লাগে। এই নথিপত্ৰসমূহ আপোনালোকে যদি একেলগ কৰি আপুনি সেই হস্পিটালৰ কৰ্তৃপক্ষক দিয়ে তেওঁলোকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বনাই দিব পাৰে। ধন্যবাদ। যদি আপোনালোকৰ ভিডিঅ'টোত কিবা জানিব লগা থাকে কমেন্ট কৰিব, মই যিমান পাৰো আপোনালোকক সহায় সহযোগিতা কৰিম। ধন্যবাদ।